Hello everyone, সকলোৱে নমস্কাৰ জনাই আৰু লগতে আসাম টেট 2021-22 চেনেলটো টপৰ পৰা সকলোলৈ স্বাগতম জনাই আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল আৰু তেতিয়াহে বিষয়বস্তুটো ভালদৰে বুজিবলৈ সক্ষম হ'ব। শিক্ষক নিযুক্তি হাইস্কুলৰ বাবে ন্যূনতম স্নাতকোত্তৰ LPৰ বাবে স্নাতক ডিগ্ৰীধাৰী। গতিকে এটা বৃহৎ খবৰ আহি পৰিছে যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বৰ্তমান সময়ত যি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আছে সেই নিযুক্তি অনুসৰি বা সেই নীতি অনুসৰি হাইস্কুলৰ বাবে শিক্ষক হ'বলৈ হ'লে ন্যূনতম স্নাতকোত্তৰ ডিগ্ৰী লাগিব, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী লাগিব আৰু LPৰ বাবে লয়াৰ প্ৰাইমেৰী স্কুলৰ বাবে গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগিব, গ্ৰেজুৱেট হ'ব লাগিব। গতিকে এয়া নতুন শিক্ষানীতিয়ে এই কথা ক'ব বিচাৰিছে। গতিকে আহকচোন আৰু ভিতৰলৈ সোমাই কামৰূপ জিলা প্ৰশাসন শিক্ষা বিভাগৰ উদ্যোগত গোহালকোণাত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা আৰু এই ঘোষণাটো কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। গতিকে হাইস্কুল শিক্ষক হ'বলৈ হ'লে স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব, মাষ্টাৰ ডিগ্ৰী, আৰু তাৰপিছত LP স্কুলৰ টিচাৰ হ'বলৈ হ'লে গ্ৰেজুৱেট হ'ব লাগিব। গতিকে খুব গুৰুত্বপূৰ্ণ হয় এয়া নতুন শিক্ষানীতিৰ মতে। গতিকে আগন্তুক সময়ত এই নীতি প্ৰযোজ্য হ'ব। আমাৰ খবৰ উত্তৰ গুৱাহাটী 3 জানুৱাৰী। এতিয়াৰ পৰা পৰৱৰ্তী সময়ত হাইস্কুলত নিযুক্তিৰ বাবে শিক্ষকৰ শিক্ষাগত অৰ্হতা হ'ব স্নাতকোত্তৰ ডিগ্ৰী আৰু লগতে BEd ডিগ্ৰী। স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে নাপাব হাইস্কুলত শিক্ষকৰ চাকৰি। আনকি ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীত পঢ়ুৱা শিক্ষকৰ ন্যূনতম শৈক্ষিক অৰ্হতা হ'ব স্নাতকোত্তৰ ডিগ্ৰী, অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী, অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ কাৰণেও লাগিব স্নাতকোত্তৰ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী লাগিব। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ন্যূনতম এসংগ 2 পৃষ্ঠাত চাবলৈ গৈছে। আমি প্ৰথম পৃষ্ঠাৰ পৰা পঢ়ি আছোঁ। শিক্ষক নিযুক্তি হাইস্কুলৰ বাবে ন্যূনতম স্নাতকোত্তৰ আৰু LPৰ বাবে স্নাতক হ'ব লাগিব। শৈক্ষিক অৰ্হতা হ'ব স্নাতক ডিগ্ৰী। LPৰ বাবে শৈক্ষিক অৰ্হতা হ'ব স্নাতক ডিগ্ৰী, গ্ৰেজুৱেট হ'ব লাগিব। আনহাতে 2030 চনৰ পাছত DLEd ডিগ্ৰীৰেও নাপাব প্ৰাথমিক বিদ্যালয়ৰ চাকৰি। গতিকে যি DLEd ডিগ্ৰী আছে সেই DLEd ডিগ্ৰীৰ বৈধতা নাথাকিব 2030 চনৰ পাছত। তেওঁলোকৰ বাবেও এসময়ত BEd ডিগ্ৰীহে প্ৰযোজ্য হ'ব। অলপতে কামৰূপ জিলাৰ সীমামূৰীয়া অঞ্চল গোহালকোণাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কামৰূপ শিক্ষা বিভাগৰ সহযোগত গোৱালকোণাৰ গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা এখন ৰাজহুৱা সভাত ভাষণ দি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এইদৰে কয়। তেওঁ আৰু কয় যে শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ বাবে চৰকাৰে শিক্ষাৰ শিতানত 2000 কোটি টকা খৰচ কৰিব। অতি ভাল পদক্ষেপ। 25খন বিদ্যালয়ক 5 লাখ টকাকৈ অনুদান দিব। তেওঁ আৰু কয় যে জনসাধাৰণে ভাষাক আৱেগৰ দৃষ্টিৰে চোৱা অনুচিত। জীৱন জীৱিকাৰ লগত ভাষাৰ প্ৰচলনৰ বহুবোৰ কথা নিৰ্ভৰ কৰে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰায় 4000 শিক্ষকৰ পদ খালী আছে। সেইসমূহ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। গতিকে ট্ৰাইবেলসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষাত অনুসূচিত জনজাতিৰ প্ৰাৰ্থীয়ে পঢ়াব নোৱাৰে বাবে তেওঁলোকে আবেদন নকৰে। এতিয়ালৈকে চৰকাৰে 7 বাৰ বিজ্ঞাপন দিও সেই পদসমূহ পূৰণ কৰিব পৰা নাই বুলি তেওঁ কয়। তেওঁ আৰু কয় যে চৰকাৰে গোহালকোণা হাইস্কুলক 10 লাখ টকা আন্তঃগাঁথনি উন্নয়নৰ বাবে দিব। শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় যে শিক্ষকৰ নাটনি পূৰণৰ স্বাৰ্থত কোনো কাৰণতে শিক্ষকৰ টেট পৰীক্ষাৰ প্ৰশ্নকাকতৰ মানৰ ক্ষেত্ৰত শিথিলতা কৰা নহয়, কাৰণ মানৱ সম্পদ সৃষ্টিকাৰী শিক্ষকসকল দক্ষ হ'বই লাগিব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া আহ্বান স্বচ্ছতা, সৃজনশীলতা আৰু আত্মনিৰ্ভৰশীলতাৰ নীতিৰে আমাৰ দেশ বা ৰাজ্য
খনক আগুৱাই নিয়াত সংশ্লিষ্ট সকলোকে যত্নপৰ হ'বলৈ আহ্বান জনায়। তেওঁ কয় যে অসমত অনলাইন ব্যৱস্থাৰে শিক্ষা লাভত সফলতা লাভ কৰিব নোৱাৰি বুলি যি চৰ্চা চলিছিল সেই কথা গোহালকুনা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে মিছা প্ৰমাণ কৰিলে। কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ সৃজনশীল চিন্তাৰ ফলত অনলাইন পাঠদানৰ যোগেদিয়েই দক্ষ প্ৰশিক্ষকসকলৰ সহযোগত প্ৰথমবাৰৰ বাবে গাৰো মাধ্যমৰ 13গৰাকী টেট পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। মন্ত্ৰীগৰাকীয়ে এই প্ৰশিক্ষণ ব্যৱস্থাত জড়িত প্ৰশিক্ষকসকলকো সম্বৰ্ধনা জনায়। সভাৰ আৰম্ভণিতে কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আদৰণি ভাষণ দি কয় যে গোহালকুনাৰ পৰা উত্তীৰ্ণ হোৱা টেট পৰীক্ষাৰ্থীসকলক আন বহুতৰ বাবে প্ৰেৰণাৰ উৎস হ'ব। গোহালকুনাৰ এই অনুপম আৰ্হি আন অঞ্চলেও লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। গোহালকুনাৰ এই অনুপম আৰ্হি আন অঞ্চলত লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বকুৰ বিধায়িকা নন্দিতা দাস, ৰাভা হাছং পৰিষদৰ CEC টংকেশ্বৰ ৰাভাই ভাষণ দি গোহালকুনা অঞ্চলৰ অভাৱ অভিযোগৰ বিষয়ে শিক্ষামন্ত্ৰীগৰাকীক অৱগত কৰে। সভাত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰণৱ শইকীয়া প্ৰমুখ্য কেইবাজনো শিক্ষাৰ্থীয়ে ভাষণ দি শিক্ষাৰ উত্তৰণভাৱে ল'ব পৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। সভাত কামৰূপৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, গাৰো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক ক্ৰমে সুৰজ চাংমা আৰু জন কে চাংমা, গোহালকুনাৰ ঘাওবুঢ়া এল চাংমা, কামৰূপৰ সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ক্ৰমে ফুলপাহী নাথ, কল্পনা দাস আৰু দেৱযানী দাস উপস্থিত থাকে। সভাৰ আঁতৰদ্বাৰে শিক্ষয়িত্ৰী পল্লৱী পাঠকে শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট সমাজকৰ্মী জনচন চাংমাই সভাত গাৰো সম্প্ৰদায়ৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয়। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে গোহালকুনাৰ সেই যে কামৰূপ জিলাৰ গোহালকুনাত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি 2020 চন আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত LP স্কুলৰ টিচাৰ হ'বলৈ হ'লে ন্যূনতম গ্ৰেজুৱেট ডিগ্ৰী লাগিব আৰু আপাৰ প্ৰাইমেৰী আৰু লগতে যদি হাইস্কুলৰ শিক্ষক হ'ব বিচাৰে তেন্তে মাষ্টাৰ ডিগ্ৰী লাগিব। ইয়াক কম্পালচৰি হ'বলৈ গৈ আছে। গতিকে যিসকলে গ্ৰেজুৱেশ্যন ডিগ্ৰী লৈ আছে বা যিসকল গ্ৰেজুৱেট, গতিকে তেওঁলোকে যদি হাইস্কুল বা আপাৰ প্ৰাইমেৰীত টেট দিব বিচাৰে বা শিক্ষক হ'ব বিচাৰে তেন্তে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী লাগিবই। গতিকে মাষ্টাৰ ডিগ্ৰী কৰিবই লাগিব আৰু DLED ডিগ্ৰী 2030 চনলৈকে বৈধতা থাকিব DLED ডিগ্ৰী, আৰু তাৰপিছত বৈধতা নাথাকিব, BEdৰহে বৈধতা থাকিব। গতিকে এইখিনি আছিলে মেইন কথা। গতিকে ভিডিঅ'টো ভাল পালে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকে উজু আপত্তি থাকিলে যিকোনো সুধিবলগীয়া থাকিলে সুধিব। আসাম টেট 2021-22 নামৰ চেনেলটো যদিহে ভাল লাগিছে বা এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে আগন্তুক সময়লৈকে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব কণ্টিনিউৱাছলি। গতিকে এইখিনি আছিলে আৰু শেষত বিদায় ল'ব বিচাৰিছোঁ আৰু পৰৱৰ্তী লগ পাইছোঁ আন এটা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আৰু এইখিনি সকলো ভিউৱাৰ্ছকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।